Good morning from Assam. Assam Tech চেনেললৈ আপোনালোকক সকলোকে স্বাগতম কৰিছোঁ। আজি মই আপোনালোকলৈ বুলি লৈ আহিছোঁ প্লে ষ্টৰত পাবলগীয়া সবতছে ডেঞ্জাৰাছ এপ মতলব ৱৰ্ল্ডৰ সবতছে ডেঞ্জাৰাছ এপ কেইটাৰ নাম লৈ যিকেইটা আপোনালোকৰ ডাটা বেলেগলৈ শ্বেয়াৰ কৰিব পাৰে। আপোনালোকৰ ডাটাখিনি বেলেগক দি দিব পাৰে আৰু বেছি দিব পাৰে আপোনালোকৰ মোবাইলৰ ডাটাখিনি লৈ পেলাই বেলেগৰ তাত। চ' এইবিলাক এপ আপোনালোকে ব্যৱহাৰ নকৰিব। চ' সেই এপ কেইটা মই লৈ আহিছোঁ। চাওঁচোন এপ কেইটাৰ নাম কি আছিলে আৰু এপ কেইটা আপোনালোকে গোটেইকেইটা প্লে ষ্টৰতে পাব। এইকেইটা বেছি দিন নাই আৰু এপ কেইটা প্লে ষ্টৰৰ পৰা চাইট কৰাই দিব। চ' ষ্টাৰ্ট কৰিবলৈ আৰু মই নামকেইটা কৈ যাম, চাই লওকচোন। আৰু ফাৰ্ষ্ট এপটোৰ নাম হ'ল ৰক LED। ওপৰ স্ক্ৰীনত নামটো আহি আছে চাগৈ। এণ্ড নেক্সট এপটোৰ নাম হ'ল এক্সপ্ল'ৰাৰ ফাইল মেনেজাৰ। ওপৰত ডিছপ্লেত নামটো আহি আছে। মই গোটেইখিনি ডিছপ্লেত দি দিম। নেক্সটটো হ'ল ৱালপেপাৰ 4K বেকগ্ৰাউণ্ড HD, QR স্কেনাৰ, বাৰকোড স্কেনাৰ, স্পীড ৰেচিং 3D। এইটো এটা গেম হয়। ভিম'চিটি এপ, এইটো এটা গেম হয়। মেনেজাৰ SD কাৰ্ড এণ্ড এক্সপ্ল'ৰাৰ, এইটো এটা ফাইল মেনেজাৰ হয়। নেক্সট ফাইল মেনেজাৰ প্ৰ' হয়, যোনটো আপোনালোকৰ ডাটাবিলাক বেলেগ চাৰ্ভাৰলৈ পঠিয়াই থাকিব পাৰে নহয়, পঠিয়াই। বেকগ্ৰাউণ্ড 4K HD, এইটো এটা হয়। 4K ৱালপেপাৰ, আৰু যোনটো আমাৰ লাষ্ট এপটো হ'ল কাৰ ৰেচিং 2019। এই এপটো বৰ ডেঞ্জাৰ হয়। চ' আজিৰ ভিডিঅ'টো ইমানখিনিতে আছিলে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। থেংক ইউ ছ' মাছ। যদি কিবা ৱৰ্ড কোৱাত ভুল হয় বা হয় তেনেহ'লে ক্ষমা কৰিব। নেক্সট ভিডিঅ' অতি সোনকালে আকৌ লৈ আহি আছোঁ। থেংক ইউ ছ' মাছ।